বৰষুণ পৰিল দেই কিন কিন কয়। হে বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। মই ৰঞ্জন দাস অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মই ভালে বেয়াৰ মাজতে আছোঁ। আৰু এতিয়া আমি গোটেই বা ভনী কেইজনীয়ে মানে যাব ওলাইছোঁ সৰু ভণ্টিৰ ঘৰত। মই আৰু মাজু ভণ্টি মোৰ ঘৰৰ পৰাই যাব আজি। আৰু 3 নম্বৰ ভণ্টি আহি আছে, উবেৰ বুকিং কৰিছে, আহিয়ে পোৱা নাই। আৰু এতিয়া চাওঁচোন বৰষুণটো দিব ওলালে। এতিয়া সময় 10:30 বাজিল আৰু আজি ঘৰৰ পৰাই ব্লগটো আৰম্ভ কৰিলোঁ। আৰু এতিয়া যাওঁ মাজু ভণ্টি আৰু মই। তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আজি ভণ্টিৰ ঘৰৰ কোনো পাৰ্টি বা অকেশ্যন বুলি নহয়, ভনীজনাই বেমাৰৰ খবৰহে ল'বৰ কাৰণে যাম। বহুত দিনতে গম পাইছোঁ, মানে এসপ্তাহৰ আগতে গম পাইছোঁ, কিন্তু সময় ধৰি যাবই পৰা নাছিলোঁ। তাকে ভাবিলোঁ আজি যাওঁ। আৰু ছানডে বুলি ক'লেতো ঘৰৰ বহুত কাম ওলায়। ছোৱালীজনী স্কুল বন্ধ, তথাপিতো মানে ঘৰত বহুত কাম থাকে। সেয়েহে ভাবিলোঁ আজি গৈ আহোঁ ভণ্টিহঁতৰ ঘৰৰ পৰা, মানে ভনীজনৰ খবৰ লৈ আহোঁগৈ। এয়া মেইন ৰাস্তা আমাৰ। আৰু এইফালে আমাৰ ঘৰত সোমাই যায়। ভণ্টিহঁতে আহি পালে, গাড়ী আহি পালে আমাৰ। মই আগত বহিম ন? কৃতিকা আৰু মই আগত বহি গৈছোঁ। পিছফালে ভণ্টিহঁতে হাই কৈ দিয়া। এই দাঁতকেইটা আহে নাই নেকি তোৰ? চকলেট খাবি আৰু? দাঁত সৰি গৈছে, খুব খাইছে। বস্তু অলপ ল'ব লগা আছিলে, সেইটো কাৰণে গাড়ীটো ৰখাই দিলে। আৰু চাওঁচোন বৰষুণ দিয়া আৰম্ভ হৈ গ'ল। এই ঠাইখিনি লেচিয়া বুলি কোৱা হয়, লেচিয়া নগৰ। আমি আহি থকা সময় বৰষুণ দিছিলে, এতিয়া আকৌ চাওঁ ৰ'দ দি আছে। বতৰটো মানে ক'বই নোৱাৰি আৰু। এতিয়াই বৰষুণ, এতিয়াই ৰ'দ। আৰু 2-3 দিনৰ পৰা বৰষুণ দিয়ে আছে। কিন্তু আজি ৰ'দটো দিছিল, সেইটো কাৰণে মই এসোপা কাপোৰো ধুইছিলোঁ আজি। কিন্তু আকৌ বৰষুণ দিলে, এতিয়া আকৌ ৰ'দ দিছে। সোমাই যাওঁ। আহি গোটেইকেইজনী বহি আছোঁ আৰু জমনি কৰি আছোঁ। ৱালকেইটা অৱস্থা নাই আৰু হাৰ্মিনৰ কাম ন, চব কালাৰ কৰি কৰি। এতিয়া যেতিয়া আমি পইচা শেষ হৈ গ'ল, বোলে উল্টা পুল্টা খৰচ কৰি কিনে ইয়াতে যাওঁ তাতে যাওঁ, মেডিকেলৰ খৰচা। সেইটো কথা, ইয়াতে বাৰ বাৰ খৰচা কৰি থাকিলে তাৰপিছত আৰু বোলে ভাল নহ'ল বোলে আমি আৰু বাহিৰত যাব লগা। তেতিয়া হাতত পইচাই নাথাকে। সেইকাৰণে এসপ্তাহটো ৰখিম আৰু আমি আহি অলপ ভনীজনৰ লগত ভাবে কথা, মানে বেমাৰটোৰ বিষয়ে মানে অলপ কথা চথা পাতি ল'লোঁ, কেনেকুৱা কি। আৰু ভণ্টিহঁতে ভিতৰৰ পাকঘৰৰ চাহ তাহ বনাই আছে। আৰু আমাৰ গোটেই ঘৰৰ গোটেইকেইজনী ল'ৰা ছোৱালীৰ ভিতৰত এইটো হ'ল টিকলা বেবী। তাই 3 বছৰ হ'ব। আৰু গোটেই খেলনা বাছৰ বিচনা চিটিৰ বিটি কৰি থৈছে। কৃতিকা দে ধুনীয়াকৈ জাপি থৈ দিয়া। তলতে বহি গৈছোঁ। বৰষুণ দিলেও গৰমটো কিন্তু আছে, বহুত গৰম পৰিছে। আৰু চাহ তাহ ভণ্টিহঁতে লৈ আহিলে। আৰু চাওঁচোন চাহৰ যোগাৰ আমাৰ, বাপৰে কি কি আইটেম। এইটো কি হয়, ইডলি নেকি? ইডলি চাগ ইমান সৰু। এইটো টেকেলি পিঠা, এইফালে কি কয় কালাকান, তাৰপিছত নিমকি, গজা আৰু চাহ। এতিয়া আমি তলতে বহি গৈছোঁ গোটেইকেইজনী। ইয়াতে বহি চাহ খাম আৰু। গুড় আছে নেকি ভিতৰত? টেকেলি দিয়া পিঠা ইমান টোপ লৈছে। গুড় নাই, নাৰিকল দিয়া আছে। চাহ টেকেলি দিয়া পিঠা ইমান সৰু সৰু।
আৰু ইমান চফ্ট নৰম নাৰিকল নাৰিকল দিছে ন ভিতৰত একদম নৰম আৰু খাই ইমান টেষ্টি গোটেইকেইটা তলত বহি গৈছে পিঠাৰ পেকেটটো এনেকুৱা টেকেলি মুখত দিয়া পিঠা ইমান টুকুলো টুকুলো কয় আৰু ইয়াতে পেকেটত মানে পায় বোলে ভণ্টিহঁতৰ ওচৰতে খাই ভাল লাগিছে সেইটো কাৰণে আৰু এক পেকেট ওলালে প্লেটত মানে ওলাই দিওঁ খাই কিন্তু মজা লাগিছে ভণ্টিৰ ল'ৰা স্কুলৰ পৰা আহি হাত ভৰি ধুই আছা মই আনি দিছো মাংসখিনি ধুইছা ন কি লৈ যাম বোলো এইটোতে মানে খাই গাখীৰ লগত খাই দিব হেৰি ৰাতিপুৱাৰ পৰা ভণ্টিও মানে কৰি আছে সেইটো কাৰণে মই ভাবিলো আৰু ৰন্ধা বঢ়াত লাগি যাওঁ ভণ্টিয়ে মানে ভাত দালি বনাই ৰাখিলে এতিয়া মাংসটো বনাই দিওঁ ভণ্টি মানে মাংসখিনি আনি ধুনীয়াকৈ ধুই মেলি গৰম পানীত মানে বইল কৰিছে ধুই মেলি ফ্ৰিজত ৰাখি থৈছিলে আমি নহাৰ আগতে এতিয়া মই বনাবহে লাগে আৰু গোটেই আগতে মোৰ ভাত চব্জি বনোৱা বহুত চখ আছিল মানে আৰু সেনেকুৱা মানে প্ৰথমতে মই যেতিয়া গাভৰু টাইমতো ইমান বনাব পৰা নাছিলোঁ ভাত চব্জি বিয়া হোৱাৰ পিছত বনাবতো লাগিবই সেনেকুৱা বনাওঁতে শিকি গ'লোঁ বহুত মানে বনোৱা চখ আছিলে আৰু যিকোনো অকেশ্যনতে মই ভাত চব্জি বনাওঁ আৰু মানে ঘৰৰ গোটেই মানুহখিনি কয় আৰু বহুত টেষ্টি হয় মানে আৰু ভাত চব্জি এতিয়া মই মানে লাহেকৈ অসুখ হোৱাৰ পিছত মানে নিজৰ মানে অলপ মানে কমিটো আহি গৈছে দেহাৰ মানে কমজুৰিটো সেইটো কাৰণে মানে ইমান ৰন্ধা বঢ়াৰ চখ নাই আৰু পৰাপক্ষত হেল্ডি খানাই খাব লাগে সেইটো কাৰণে মই মানে মছলা চছলা ইমানখিনি মানে নাখাওঁ সেইটো কাৰণে বনোৱা চকু কমি গৈছে এতিয়া মই পিঁয়াজটো ৰঙা হৈ গ'ল এইফালে মই দি দিলোঁ হালধি দি দিছোঁ আৰু ইয়াতে নিমখ দি দিওঁ ভালদৰে লৰাই দিওঁ গোটেই সম্পূৰ্ণ বস্তু দিয়া হৈ গ'ল মছলা দিয়া নাই আদা ৰচুন আৰু জলকীয়া পিঁয়াজ এইখিনি গোটেই দি দিছোঁ হালধি নিমখ এতিয়া ভালদৰে লৰাই মেলি সিজিবৰ কাৰণে ঢাকনটো লগাই দিওঁ গোটা মছলা নহয় পেকেট মছলাই দিব লাগিব সেইটোৰ কাৰণে মই পিছত দি দিম যেতিয়া ঢাকনটো লগাই দিওঁ আৰু এইফালে মই চিকেন বনাম
আৰু বাপৰে খামি জামি অৱস্থা নাই। মাংস কালাৰটো মজা হৈছে। এতিয়া মই ইয়াতে এড কৰিম আলু। ইয়াতে আলুখিনি কাটি ৰাখিলে মই ইয়াতে আধা আলু দি দিওঁ আৰু অলপমান চিকেনত দিব লাগিব। এইখিনি হ'ল ধনিয়া আৰু বেলেগ একো নিদিওঁ। এতিয়া ভালদৰে লৰাই দিওঁ আৰু মোৰ এইফালে তৰকাৰী হৈ আছে আৰু বহুত গৰম লাগিছে, ফেনৰ তলত গৈছে। আৰু এইটো আমাৰ তৰকাৰী কালাৰ পুৰা মজা হৈছে দেই আজি। এতিয়া আলুখিনি সিজি কিনে চাওঁ, আলুটো ধুনীয়াকৈ সিজি গৈছে। আৰু ইয়াতে মই এতিয়া এড কৰি দিম শাহী গৰম মছলা। इधर मैं ऐड कर दूँगी अभी। 5 मिनट का बाद मेरा रेडी हो जाएगा। কি কৰি আছা হালিন? কি কৰি আছা? বাৰ লগত খেলি আছা। হাতটো আৰু এবাৰ দেখাই দে। আমি খোৱাৰ আগতে বাচ্চাকেইটাৰ কাৰণে ৰেডি কৰি আছো। এইফালে ভণ্টি মানে ভাত বাঢ়ি দি আছে। এতিয়া দিনৰ 3টা বাজিল আৰু আমি গোটেই কেইজনী তলতে সজাই লৈছোঁ। ভাতকেইটা খাই লওঁ আৰু এয়া হ'ল মেষ্টা টেঙা আৰু শুকান মাছ। ভণ্টিয়ে বনালে, 3 নম্বৰ ভণ্টিয়ে বনাইছে। সৰু ভণ্টিয়ে দালি ভাত, মই মাংসকেইটা বনালোঁ, চিকেন আৰু গাহৰি মাংস। দালিটো দিয়াচোন, দালিটো লৈ লওঁ। এইটো কি মাহৰ দালি না? মাহৰ দালি, মচুৰ দালি। অঁ, মাহৰ দালি মচুৰ দালি মিক্স। দাইলটো লৈ লওঁ। মই শুকান জলকীয়া খাই ভাল পাওঁ দাইলত। ভাত, দাইল, চিকেন আৰু গাহৰি মাংস, শুকান মাছ আৰু মেষ্টা টেঙা খাই লওঁ এতিয়া। ইয়াতে আছে ভোট জলকীয়া আৰু ফিৰিঙি জলকীয়া। দুটামান আচাৰ লৈ লওঁ। জলকীয়া বেছি নলওঁ, হৈ যাব। এতিয়া দিনৰ 3টা বাজিল, ভাতকেইটা খাই লওঁ বন্ধুকৰ। হৈ গ'ল আৰু গোটেই কেইজনী মানে একদম মানে খাই বৈ হাল্লা কৰি আছে, কথা পাতি আছে বহি বহি খোৱা জেগাতে। আৰু খানাটো আজি জেনুৱেলি বহুত মানে টেষ্টি আছিল, বহুত ভাল হৈছে। মই বনাইছোঁ ন। আৰু ইহঁতৰ উৎপাত চাই একদম আৰু বিচনা অৱস্থাও নাই। আৰু এটাই আলমাৰীৰ ভিতৰত আমাৰ পুতলাটো টিকলু পুতলা। বাবা বাবা বাবা, এটা खतरा दे खतरा। आज रे আমার छोटा बेबी रे, छोटा बेबी। তুমি छोटा बेबी हो। মই छोटा बेबी কৈ দিয়াচোন। হেল্ল', মোৰ হয়, মই লৈ যাম আজি।
মই লৈ যাম এইটো মোৰ হয় দেই মোৰ হয় নিদিয়া দিব লাগিব মই লৈ যাম খং বাপৰে খং দেখাই দিছোঁ খং দেখাই দে মোৰ হয় মই লৈ যাম আজি মোৰ হয় মই কিন্তু লৈ যাম আজি মই লৈ যাম জবা ফুলকেইটা ইমান মৰম লগা হৈছে চা বাই বাই হালিন চুমু দে আমি যাওঁ আৰু টাটা বাই বাই কাপোৰ কিনিছে কোনটি যাওঁ দে বাই 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 গণেশজি ছোটা গণেশ ৰাজা থাক যাওঁ আগত আমাৰ গাড়ীটো ৰখি আছে টাটা চল কিটিকা আমি যাওঁ নাছিল ন মনটো বেয়া আহি পালোঁ বন্ধুসকল ভণ্টিহঁতেও মানে লগতে আহিছিলে এতিয়া গ'ল ঘৰত থাকিবৰ কাৰণে কৈছিলোঁ আজি নাথাকে বোলে 3 নম্বৰ ভণ্টি গুচি গ'ল আৰু মাজু ভণ্টিটো বাহিৰে গুচি গ'ল আৰু এতিয়া মই ফেনৰ তলত অলপ বহি লৈছোঁ হাত ভৰি ধুই এতিয়া ৰেষ্ট কৰোঁ অলপমান কাপোৰ কানি খুলি লওঁ আৰু মোৰ দগীকেইটা আজি মই নথকাৰ কাৰণে মন মাৰি আছোঁ ফুলতে মানে লৈ আছোঁ শনি জোঁৱাইটো মানে চেন্নাই যাব এসপ্তাহৰ পিছত যাব ডক্টৰে এসপ্তাহৰ কাৰণে মেডিচিন দিছে খোৱাৰ পিছত মানে কেনেকুৱা বেমাৰটো মানে কেনেকুৱা হয় মানে ইম্প্ৰুভ হয় না নহয় চাব আৰু তাৰপিছত মানে চেন্নাই যাব ট্ৰিটমেণ্ট কৰিবৰ কাৰণে লগতে ভণ্টিও যাব ল'ৰা ছোৱালীকেইটা আৰু কোনো সেনেকুৱা যোৱা মানুহো নাই মই যাওঁ বুলি যাব পাৰিলোঁ হয় কিন্তু মোৰ ল'ৰা ছোৱালী মোৰ 1 নম্বৰ ল'ৰাটো এৰি মই ক'তো যাবই নোৱাৰোঁ তাকে বেয়া লাগিছে আজি গোটেইকেইজনী গৈ খবৰ খাতি লৈ আহিলোঁ ভনী জোঁৱাই আমাৰ 3 মাহমান হ'ল 3 নম্বৰ ভণ্টিৰ মানে ভনী জোঁৱাইটো ঢুকালে বেয়া লাগে আৰু এতিয়া সৰু ভণ্টিৰ হাজবেণ্ডটো মানে এনেকুৱা হৈ গ'ল আৰু এইটো মানে তাৰ ডায়েবেটিছ পেচেণ্ট হয় সি জিমত যায় সদায় এক্সাৰচাইজ কৰে শুই ভৰিৰে বোলে কিবা এইটো এক্সাৰচাইজ কৰি মানে সেইটো মানে কৰোঁতে কমৰৰ বেল্টটো লগোৱা নাছিল আজি সুধিছিলোঁ কথাটো তেতিয়া ভনী জোঁৱাই ক'লে আৰু কমৰৰ বেল্টটো নিপিন্ধাৰ কাৰণে মানে ভৰিটো মানে উঠাওঁতে কমৰতে প্ৰেছাৰটো পৰিলে কমৰৰ মানে হাৰ্ডিটো অলপমান ফ্ৰেছ হৈ গ'ল আৰু তাৰ পৰা মানে অলপ বিজলীয়া অংশ মানে হাৰ্ডিৰ ভিতৰত থাকে সেইটো মানে ওলাই গৈছে MRI কৰোঁতে ধৰা পৰিছে আৰু এতিয়া চাৰ্জাৰী কৰে নে মেডিচিনৰ মানে মেডিচিন খোৱাৰ পিছত ভাল হয় মানে এতিয়া এসপ্তাহৰ কাৰণে মেডিচিন দিছে তাৰপিছত আৰু বাকী প্ৰচেছ মানে আৰম্ভ কৰিব ডক্টৰে চাব আৰু এসপ্তাহৰ কাৰণে আৰু বন্ধুসকল আপোনালোকে প্ৰে কৰিব যাতে সুস্থ হয় মানুহৰ দিন বেয়া হ'লে আৰু এটাৰ পিছত এটা আৰু মানুহে কৰোঁ বুলি নকৰে হওঁ বুলি নহয় কোনো সেনেকুৱা সময় টাইম কা বাদ হে সময় লৈ কথা মানে আৰু মানুহৰ ভাল বেয়া দিন আহে সকলোৰে আজিৰ ভিডিঅ'টো ইমানেই আছিল বন্ধুসকল শেষত ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ লগ পাম অন্য এটি ভিডিঅ'লৈ আজিলৈ ইমানেই বাই বাই